নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম ইউটিউব মনিটাইজেশ্যনৰ বিষয়ে, কাৰণ ইউটিউব মনিটাইজেশ্যনৰ কিছুমান আপডেট সালসলনি হৈছে। তো বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা নহয় কিছুমান চেনেল মনিটাইজেশ্যন। তো বন্ধু বান্ধৱীসকল মনিটাইজেশ্যন কিয় নহয় আৰু কোনবোৰ চেনেল নহয়, কি কাৰণত নহয়, সকলোবিলাক ষ্টেপ বাই ষ্টেপ কম। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল প্ৰথম কথা মই আপোনালোকক ক'বলৈ গৈছোঁ, আগতে ইউটিউবৰ ছিষ্টেমটো ইমান কঠোৰ নাছিল, ছিষ্টেমখিনি অলপ ঢিলা আছিল। তো বন্ধু বান্ধৱীসকল বহুতে কি কৰিছিলে, বিভিন্ন ধৰণৰ চেনেল খুলি মনিটাইজেশ্যন কৰি তেওঁলোকে কৰিছিলে ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰিছিল। তো বন্ধু বান্ধৱীসকল এতিয়া কি হৈছে, ইউটিউবৰ কিছুমান ছিষ্টেম সালসলনি হৈছে। তো বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা কিছুমান চেনেল মনিটাইজেশ্যন নহয়, এইটো কথা স্পষ্ট। তো বন্ধু বান্ধৱীসকল কোনবিলাক চেনেল মনিটাইজেশ্যন নহয় মই এতিয়া আপোনালোকক ক'বলৈ গৈছোঁ। চাওক, আপোনালোকে যদি ইউটিউবটো অপেন কৰি যদি আপোনালোকে এটা চাৰ্চ কৰে হোৱাটছআপ ষ্টেটাছ ভিডিঅ', তো বন্ধু বান্ধৱীসকল সেইবুলি যদি আপোনালোকে তাত চাৰ্চ কৰে বহুত চেনেল দেখিব আৰু বহুতো মিলিয়ন ছাবস্ক্ৰাইবাৰ থকাও চেনেল দেখিব। তো তেওঁলোকে কি কৰিছিলে, হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বনাই তেওঁলোকে কি কৰিছিলে, চেনেল চলাই আছিলে। তো বন্ধু বান্ধৱীসকল এতিয়া ইউটিউবে কি কৰিছে, সেইটো ছিষ্টেম একেবাৰে উঠাই দিছে। কাৰণ চাওক, হোৱাটছআপ ষ্টেটাছ কিছুমান ভিডিঅ' বনাব যাওঁতে কি হয়, কিছুমান মুভি বা ক্লিপ কাটি আনি বনাবলগীয়া হয়, বা কিছুমান বেকগ্ৰাউণ্ড মিউজিক লাগে বা ইমজি চিমজি ব্যৱহাৰ কৰিবলগীয়া হয়। তো বন্ধু বান্ধৱীসকল সেইকাৰণে কি কৰিছে, ইউটিউবে কি কৰিছে, এই ছিষ্টেমটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। এতিয়াৰ পৰা যদি আপোনালোকে ইউটিউব চেনেল খোলে তেনেকুৱা কেটেগৰীত আপোনালোকে ইউটিউব চেনেল খুলিব নোৱাৰিব, আৰু যদি ইউটিউব চেনেল আপোনালোকে সেইটো কেটেগৰীত খোলে তেতিয়া কি হ'ব, আপোনাৰ চেনেল মনিটাইজেশ্যন নহয়। মনিটাইজেশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব, ইউটিউবে আৰু এটা কথা অতি ক্লিয়াৰ কৰিছে যে আপোনাৰ চেনেল যদি মনিটাইজেশ্যন হ'বলৈ হয় আপোনাৰ ফ্ৰেছ দেখুৱাটো প্ৰয়োজন। আপোনাৰ ফ্ৰেছ নেদেখুৱাকৈ কেতিয়াও আপুনি ইউটিউবত ভিডিঅ' বনাই চেনেল মনিটাইজেশ্যন কৰিব নোৱাৰে। আপোনাৰ ফ্ৰেছ দেখুৱাটো অতি প্ৰয়োজন। আৰু কোনোবাই যদি ভাবি আছে মই ফ্ৰেছ নেদেখুৱাকৈ বা নিজৰ মুখখন নেদেখুৱাকৈ যদি ইউটিউবত ভিডিঅ' বনাই বা চেনেল খুলি মনিটাইজেশ্যন কৰি যদি ইউটিউবৰ পৰা আৰ্নিং কৰিম বুলি ভাবিছে, এইটো একেবাৰে ভুল ধাৰণা। কাৰণ ইউটিউবে এইটো অতি ক্লিয়াৰ কৰি দিছে যে যদি ফ্ৰেছ নেদেখায় ভিডিঅ'ত ফ্ৰেছ দেখুৱাটো অতি প্ৰয়োজন। এতিয়া আপোনালোকক মই ক'বলৈ গৈছোঁ, চাওক এতিয়াৰ পৰা এনেকুৱা চেনেলবোৰ কি হৈছে, মনিটাইজেশ্যন সম্পূৰ্ণৰূপে ইউটিউবে যিবিলাক আছিলে সেইবিলাক আছিলে, কিন্তু সেইবিলাক কিছুমান চেনেল ডিচেবল কৰি দিছে। আৰু এতিয়া যিবিলাক নতুনকৈ ৰিভিউত পঠাইছে বা হোৱাটছআপ ষ্টেটাছ ভিডিঅ'ৰ যিখিনি চেনেল আছে তেওঁলোকেতো নতুনটো কিছুমান ইউটিউবাৰ আছে, তেওঁলোকে এতিয়া যদি ৰিভিউত তেওঁলোকে চেনেল পঠায় কেতিয়াও ইউটিউবে মনিটাইজেশ্যন একচেপ্ট নকৰে। তো বন্ধু বান্ধৱীসকল মই সকলোকে পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেতিয়া এনেবিলাক কেটেগৰীত নুখুলিব, কাৰণ এইবিলাক চেনেল মনিটাইজেশ্যন ইউটিউবে কেতিয়াও ৰিভিউত নলয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেন্তে বেলেগ কেটেগৰীত খোলক আৰু নিজৰ ফেচ দেখাই ভিডিঅ' বনাওক আৰু ভালদৰে ভিডিঅ' বনাই যাওক, থাম্বনেইল ভালকৈ বনাওক। আৰু যেতিয়া আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট হ'ব তেতিয়া আপুনি মনিটাইজেশ্যন এনাবল কৰিব পাৰিব আৰু ৰিভিউত পঠাব পাৰিব, আৰু 24 ঘণ্টাৰ ভিতৰত আপোনাক ইউটিউবে ৰিপ্লাই কৰিব। তো বন্ধু বান্ধৱীসকল এইখিনিতে মই আৰু এটা কথা আপোনালোকক ক'ম। চাওক, মই আজিৰ পৰা দুদিনৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টো আছিলে যে আমি মানে এখন ফুটবল টুৰ্ণামেণ্ট খেলিছিলোঁ। ফুটবল টুৰ্ণামেণ্টখনৰ কি হৈছিলে, ফাইনেল আমি চেম্পিয়ন হৈছিলোঁ। তো বন্ধু বান্ধৱীসকল তাৰ এটা মই ভিডিঅ' বনাই আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো ইউটিউবে কি কৰিছে, ৰিমুভ কৰি দিছে। তো বন্ধু বান্ধৱীসকল মই আচৰিত হ'লোঁ, ইউটিউবে কিয় এইটো ভিডিঅ' ৰিমুভ কৰিলে। এইটোতো কোনো কপি ভিডিঅ' নহয়, মই নিজে কৰা ভিডিঅ', মই নিজে আছোঁ, সকলোবিলাকতো ঠিকেই আছিল, কিয় ইউটিউবে ৰিমুভ কৰিলে। তেতিয়া মই মেইল খুলি চালোঁ, মেইলত ইউটিউবে স্পষ্টভাৱে লিখিছে যে ইয়াত সৰু ল'ৰা ছোৱালী কিছুমান চিঞৰ বাখৰ শুনা পোৱা গৈছে, সেইকাৰণে আপোনাৰ ভিডিঅ'টো ৰিমুভ কৰি দিয়া হৈছে। তো বন্ধু বান্ধৱীসকল এইখিনিৰ পৰা মই আৰু এটা শিক্ষা পালোঁ যে আপোনালোকে যদি ভিডিঅ' বনায় আপোনালোকে নইজ আহিব কেতিয়াও নিদিব, আৰু সৰু ল'ৰা ছোৱালী চিঞৰ বাখৰ বা বেকগ্ৰাউণ্ড মিউজিক যদি চলি থাকে তেতিয়া আপোনালোকে ভিডিঅ' নবনাব। কাৰণ যদি বেকগ্ৰাউণ্ড মিউজিক যদি বেলেগত চলি থাকে আৰু সৰু ল'ৰা ছোৱালী যদি চিঞৰ বাখৰ আপোনাৰ ভিডিঅ'ত শব্দ যদি ইউটিউবত ভিডিঅ' দিওঁতে ইউটিউবে শুনা পায় তেতিয়া আপোনাৰ ভিডিঅ' সম্পূৰ্ণৰূপে কি কৰিব, ৰিমুভ কৰি দিব। তো বন্ধু বান্ধৱীসকল মোৰ এনেকৈ এটা ভিডিঅ' ৰিমুভ কৰি দিলে। তো বন্ধু বান্ধৱীসকল সেইকাৰণে আপোনালোকৰ লগত গোটেইখিনি কথা শ্বেয়াৰ কৰিলোঁ, আৰু মনিটাইজেশ্যন প্ৰব্লেমক লৈও মই আপোনালোকৰ আগত যিখিনি কথা ক'ব লগা আছিল ক'লোৱে। তো বন্ধু বান্ধৱীসকল এইবিলাক কেটেগৰীৰ ওপৰত আপোনালোকে ভিডিঅ' বনাটো এৰি দিয়ক, আৰু যিসকলে বনাই আছে এতিয়াও সময় আছে, কেতিয়াও মনিটাইজেশ্যন এনাবল নহয়, এইটো ইউটিউবে সম্পূৰ্ণৰূপে উঠাই দিছে। তো বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই যদি অকণমানো ভাল পাইছে তেন্তে প্লিজ এটা ভিডিঅ'টো লাইক কৰক
আৰু মোৰ চেনেলটো যদি কোনোবা আপোনালোক প্ৰথম আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰক যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ